বন্ধুসকল, মই আজি আপোনালোকক আমাৰ ট্ৰেণ্ডিং অসমীয়া চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। যোৱা সপ্তাহত মই কঁঠালৰ এটা কেক বনালোঁ আৰু কেকটো খাই খুবেই ভাল লাগিছিল। সেয়েহে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই কেক বনাবলৈ লৈছোঁ আৰু কেকটো মই ভাত ৰন্ধা চচপেনতে বনাবলৈ লৈছোঁ। আৰু কেকটো বনাবলৈ এয়া আপোনালোকে দেখিছে নহয়, এয়া কঁঠাল হয়। কঁঠাল 5 টুকুৰমান মই লৈছোঁ আৰু এনেকৈ চালনীৰে এনেকৈ মই চেকি লৈছোঁ আৰু এইখিনি মই লৈছোঁ। আৰু ইয়াত লৈছোঁ মই পিঠাগুড়ি একাপ, এয়া লৈছোঁ একাপ মই গাখীৰ, লাগিলে আৰু অলপমান লৈ ল'ম। এয়া লৈছোঁ চুজি গুড়া, এয়া লৈছোঁ অকণমান চেনি, কাৰণ ইয়াত মিঠা আছেই। আৰু এয়া লৈছোঁ মই অকণমান নিমখ আৰু এয়া লৈছোঁ মই ইনো। এতিয়া আহকচোন আমি বেটাৰখিনি বনাই লওঁ। চুজিখিনি এনেকৈ দি লওঁ। এয়া নিমখখিনিও দি লৈছোঁ আৰু এনেকৈ ফেটি লৈছোঁ। কলৰটো আপোনালোকে বনায়ে থাকে, আজি সেয়েহে ভাবিলোঁ মই কঁঠালৰ বনাওঁ বুলি। এতিয়া ইয়াত মই পিঠাগুড়িখিনিও দি লওঁ। এইখিনিও দি লওঁ। চেনি বেছিকৈ লোৱা নাই, কঁঠালত মিঠা আছেই, সেইকাৰণে চেনি মই কমকৈ লৈছোঁ। এতিয়া ইয়াত গাখীৰখিনি লৈ এনেকৈ বেটাৰটো বনাই ল'ব লাগিব। এনেকৈ অলপ অলপকৈ গাখীৰখিনি দি ভালদৰে এনেকৈ ফেটি ল'ব লাগিব। এতিয়া অকণমান গাখীৰ আৰু লাগিব, আৰু মই এতিয়া মিক্সাৰে ভালদৰে এনেকৈ ফেটি লওঁ। একেফালে এনেকৈ লৰাব, বিপৰীত চাইডে লৰালে বেটাৰটো বেয়া হৈ যাব। যিমানে বেটাৰটো ফেটিব সিমানে কেকটো স্পঞ্জি হৈ উঠিব। এতিয়া ইয়াত মই ৰিফাইন অইলখিনিও দি দিম। এয়া ইয়াত মই 4 চামুচ লৈছোঁ আৰু ভালদৰে এনেকৈ মিলাই লৈছোঁ। এনেকৈ ভালদৰে চাব, এনেকুৱা হ'ব লাগিব বেটাৰটো আমাৰ। এয়া দেখিছেনে? এতিয়া বেটাৰটো হৈ গ'ল। এতিয়া এনেকুৱা মই এটা টিফিন পাতি লওঁ আৰু ইয়াত আমি ৰিফাইন অইল অকণমান লৈ পেলাই এইটো ডিছ কৰি ল'ম। এয়া তেলখিনি লগাই ল'লোঁ। এতিয়া ময়দা অকণমান লৈ পেলাই এইখিনি মই এনেকৈ, দেখিছেনে, এনেকৈ ময়দাখিনি এনেকৈ লৈ লৈছোঁ, কেকটো যাতে আমাৰ সহজে ওলাই আহিব পাৰে। গেছত মই চচপেনটো এনেকৈ তুলি দিছোঁ, গেছটো অন কৰি দিছোঁ। আৰু এয়া আগতে মই ব্যৱহাৰ কৰিছোঁ নিমখখিনি ইয়াত মই দি লৈছোঁ। এনেকৈ এয়া মই কেইবাবাৰো ব্যৱহাৰ কৰিছোঁ নিমখখিনি। আৰু এনেকুৱা এডাল মই কুকাৰ থোৱা ষ্টেণ্ড ইয়াত দি লৈছোঁ আৰু এইখিনি ঢাকনি মাৰি গৰম হ'বলৈ দিছোঁ। এয়া
মই এপাকেট তিনো লৈছোঁ। ভালদৰে এনেকৈ লৰাই দিছোঁ। ইনো ব্যৱহাৰ কৰাৰ পিছত লগে লগে কিন্তু কেকৰ বেটাৰটো আমি টিফিনত বহুৱাই দিব লাগিব। দেখিছেনে কিমান ফুলিব ধৰিছে। আৰু ইয়াত ফ্লেভাৰৰ কাৰণে মই অকণমান ভেনিলা এচেঞ্চ দি দিছোঁ আৰু অকণমান এনেকৈ বনাই দিছোঁ। মই টিফিনত মই ট্ৰেন্সফাৰ কৰিছোঁ এইখিনি আৰু ইয়াৰ পৰা এনেকৈ থেকেচি ইয়াত থকা বায়ুখিনি উলিয়াই লৈছোঁ। লাহেকৈ এনেকৈ টিফিন বাতিটো মই সোমোৱাই দিছোঁ আৰু ঢাকনিটো মাৰি সেয়া 30 মিনিট সময় হৈ গ'ল আৰু মই ঢাকনিখন এনেকৈ গুচাই চাইছোঁ কেকখিনি হৈছেনে নাই। এনেকৈ চুৰিখনেৰে এনেকৈ চাইছোঁ, চুৰিখনত লাগি আহিছে। অকণমান সময় আৰু লাগিব। ঢাকনিখন আকৌ মাৰি দিছোঁ। এয়া 5 মিনিট হৈ গ'ল আৰু মই ঢাকনিখন গুচাই চাইছোঁ এনেকৈ। এয়া লাগি হোৱা নাই, কেকটো আমাৰ হৈছে। এয়া প্ৰথমতে 5 মিনিট সময় মই হাই ফ্লেমতে গেছটো ৰাখিছিলোঁ ষ্টিম কৰিবলৈ। তাৰপিছত মই ৰাখিছোঁ 30 মিনিট সময় মিডিয়াম কৰি আৰু তাৰপিছত এতিয়া ৰাখিছোঁ 5 মিনিট সময়। মোটামুটি আমাৰ 40 মিনিট সময় গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এয়া এনেকৈ ধুনীয়াকৈ এনেকৈ গুচাই ল'ব। এয়া হৈছে। এতিয়া আমি এইখিনি এখন প্লেটত উলিয়াই লওঁ। এনেকৈ দেখিছেনে কিমান ধুনীয়াকৈ কেকটো ওলাই আহিছে। এতিয়া সেইটো এনেকৈ ঘূৰাই লৈছোঁ। বা কি ধুনীয়া কঁঠালৰ কেক আমাৰ ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে আৰু কিমান স্পঞ্জি হৈছে। মই এটুকু কাটি আপোনালোকক দেখুৱাই দিছোঁ বাৰু। এয়া দেখিছেনে কিমান ধুনীয়া কেক আমাৰ ৰেডি হৈ গ'ল, ইমান স্পঞ্জি হৈছে। গতিকে আপোনালোকে এনেকৈ বনাই খাব আৰু আপোনালোকে কেনেকুৱা পায় আমাক কমেণ্ট কৰি নিশ্চয় জনাব। তেনেহ'লে আজিলৈ আহিছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ জৰিয়তে। ধন্যবাদ থাকিল সকলোলৈ।